এইফালে নেকি এইফালে নেকি না কয় দি সুধাচোন সুধা এইটো সুধা হয় দি নেকি এই যাব লাগিব So hello guys, welcome back to my YouTube channel. আৰু আজি এইটো মোৰ ইউটিউবৰ ছেকেণ্ড ভিডিঅ' হয় আৰু এনেকৈ মানে ভিডিঅ' বনাব নাজানো চেষ্টা কৰিছোঁ আৰু মানে আগত গ'লে ভাল ভাল ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰি যাম আৰু মানে আপোনাৰ এনেকৈ কথা চথা ক'বও নাজানো সেইটোৰ কাৰণে আপোনালোকে কিবা ভুল চুল হ'লে মাফ কৰি দিব বা ভুলটো শুধৰাই দিব আৰু আজি মোৰ কেইটামান কাম আছে বিশেষ মানে কিবা কাৰণে অলপ বস্তু ল'ব লগা আছে আৰু মোৰ কিবা অলপ কিতাপ কিনিব লগা আছে সেইটোৰ কাৰণে অলপ দেৰিকৈ বজাৰত যাই আছোঁ এতিয়া বৰ্তমান মই গা চা ধোৱা নাই গা চা ধুই পেলাই ৰেডি হৈ ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ গা চা ধোৱা এডাল মই ৰেডি গা ধোৱা হ'ল আৰু মোৰ নিজৰ কাপোৰ কিনিব নিজে মেলি দিলোঁ এই দেখিছে নাই ৰঙাটো স্পৰ্টিং নিজৰ কাপোৰ কিনিব নিজে মেলি দিলোঁ আৰু এতিয়া যাব লাগে ভাতটো খাওঁ ভাতটো খাই পেলাই ওলাই কিনে ডাইৰেক্ট যাওঁ আৰু আপোনালোকক লগ পাই আছোঁ ডাইৰেক্ট জেগাত লগ পাম ডাইৰেক্ট মই ভাত পানী খোৱাই গ'ল চব এতিয়া বেগটো লওঁ আৰু ৰ'ব বেগটো স্কুটিখন লৈ যাম স্কুটি চাবিটো আৰু 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 ঘড়ীটো পিন্ধি লওঁ ঘড়ী চৰি পিন্ধি ল'লোঁ চাবি লৈছোঁ চব হৈ গ'ল হেলমেটটো লৈ লওঁ হেলমেটটো লৈ যাই থাকোঁ বলক তো যাই থাকোঁ চেণ্ডেলযোৰ পিন্ধো না জোতাযোৰ পিন্ধো জোতাযোৰ পিন্ধো তো এতিয়া স্কুটিখন লৈ হ'ব স্কুটি ৰ'দ বেয়া গৰম হৈছে স্কুটিখন লৈ লওঁ স্কুটিখন লৈ ল'লোঁ আৰু স্কুটিখন লৈ ল'লোঁ স্কুটিত তেলো নাই তেলটো ভৰাই লওঁ 100 টকা দিব দাদা বাপৰে বাপ তেলৰ যিটো দাম 100 টকাৰ ওপৰত ভৰিব পাৰে মোৰ অকাত নাই 100 টকাৰে সেইকাৰণে চাইকেল এখনে কিনিছোঁ দে আৰু চাইকেলে জীৱন চাইকেল লৈ যাব লাগিব চবকে তো আমি পাণবজাৰ আহি পাই গ'লোঁ এতিয়া কিতাপকেইখন কিনি লওঁ তাৰপিছত কণ্টিনিউ কৰি আছোঁ এডুকেশ্যন আপোনাৰ ফিল'চফি আছামিজ আৰু ইংলিছ ফাৰ্ষ্ট ছেমিষ্টাৰ ফিল'চফি এডুকেশ্যন ফিল'চফি তো কিতাপকেইখন লৈ হৈ গ'ল মানে মোৰ বিয়েৰ কেইখনমান মডেল ল'ব লগা আছিল তো এতিয়া লোৱা হৈ গ'ল তো আমি এতিয়া ডাইৰেক্ট ৰুদ্ৰাসত লগ পাম বলক গাড়ীখন থৈ দিলোঁ এতিয়া আমি ভিতৰত যাওঁ কৈ দি যাম মই হাও বাপ্পা ঐ কি ডাঙৰ পাৰ্কিঙে হা আমি এতিয়া আছোঁ বৰ্তমান ৰুদ্ৰাক্স এইফালে নেকি এইফালে নেকি না কয় দি সুধাচোন সুধা এইটো সুধা হয় দি নেকি এই যাব লাগিব
ফেচিলিটিয়ে বেলেগ হয় ৰুদ্ৰাক্স ৰুদ্ৰাক্স ফেচিলিটিয়ে বেলেগ আমি এক্সট্রা বেশি কোন কিছু মনে মামাৰো কিতাপ আছে মামাৰ আমাৰ সকলোৰে মৰমৰ মামাৰো আছে কিতাপ তো বস্তু ডাঙৰ দোকানত গৈছোঁ ভিআইপি দোকান ভাল যি দাম 1 টকাৰ বস্তুটোত 100 টকা ডাঙৰ দোকান ডাঙৰ তো কি লওঁ তাকে ভাবি আছোঁ ৰ'ব পইচা পাতিও নাই ইমান নাই লাগিছে ইমান ডাঙৰ দোকানত আহি তো আমাৰ দৰে মানুহৰ বস্তু নহয় আমাৰ দৰে মানুহৰ বস্তু নহয় বহুত হাই ফাই মানুহৰ কাৰণে বস্তু হাই ফাই মানুহ আমি ৰুদ্ৰাক্ষৰ পৰা ওলাই আহিলোঁ বাপৰে বাপ ইয়াতে কাপোৰ কিবা নহয় তাত যি দাম মাথা নষ্ট হৈ গৈছে বাপৰে আমি এতিয়া গাড়ীখন য'ত থৈছিলোঁ গাড়ীখন আনিব যাই আছোঁ
তো আমাৰ আহোঁতে দেৰি হৈ গ'ল এতিয়া কিবা এটা খাওঁ সোনকাল আৰু ডাইৰেক্ট মানে ঘৰত যাওঁ জলদি ঘৰত যাওঁ বহুত দেৰি হৈ গ'ল তো ঘৰ আহি পালোঁ আহোঁতে ৰাতি হৈ গ'ল বাকী চব কাম কৰা আৰু বাপৰে বাবা যে ৰাস্তাত যিটো জাম পাইছোঁ মাথা ঘূৰাই গৈছে মোৰ তো আজিলৈকে ভিডিঅ'টো এইখিনিয়ে ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ছাবস্ক্ৰাইবটো কৰি দিব দিয়ক নিজৰ চলিব লাগিব দিয়ক বাই